কৰিছোঁ সকলোবিলাক ঠিকে আছে, সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৰে ঘৰবিলাক সুখ শান্তিৰে ভৰি পৰক। আৰু সেয়েহে মই এতিয়া চাকি এগছ জ্বলাইছোঁ তুলসীৰ তলত। যিহেতু আমি ফ্লেটত থাকোঁ জানেই, গতিকে মই তুলসীজোপা টাবতে ৰুইছোঁ। আৰু এতিয়া আহকচোন তুলসীৰ তলত চাকি গছ জ্বলাই লওঁ। আৰু এতিয়া বিহু বুলি মই অকণমান পায়স বনালোঁ আৰু এইকেইটা পিঠা বনাইছোঁ। এইকেইটা পিঠা মই নাৰিকল আৰু ময়দা আৰু চুজি মিলাই পেলাই বনাইছোঁ। কেতিয়াবা এইটো ৰেচিপি শ্বেয়াৰ কৰিম বাৰু। আৰু গাঁৱত হ'লে তুলসী পুলিটো ধুনীয়াকৈ তুলসী ভেটি বনাই তেনেকৈ দিয়া হয়। আৰু এবাৰ মই গাঁৱলৈ যাব নোৱাৰিলোঁ গহপুৰলৈ, কিয়নো এবাৰ মাৰ শ্ৰাদ্ধ আহি আছে কেইদিনমান পিছতে, গতিকে তেতিয়া যাব লাগিব। সেইকাৰণে এবাৰ যোৱা নহ'লে বৰ বেয়া লাগি আছে মনটো। সেইকাৰণে ঘৰতে তুলসী টাবত আছে, তাতে চাকি এগছ জ্বলাইছোঁ। আৰু গুড মৰ্ণিং। কালি আৰু ৰেকৰ্ড কৰা নহ'লে, আজি নেক্সট দিনা হয়। আৰু আজি এতিয়া 10:45 হৈছে। আজি আমাৰ অফিচ বন্ধ, সেইকাৰণে অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। আৰু নাজানো কি মন ভাল লাগিছে, কিবা এটা গিফ্ট দিম বুলি কৈছে। চ' দিম বুলি কওঁতে চান্সটো লোৱা ভাল হ'ব, সেইকাৰণে অকণমান ওলাই যাওঁ। আহি পেলাই লগ পাই আছোঁ আপোনালোকক। তনিষ্কৰ পৰা আহি পালোহি এতিয়া। আৰু মই আচলতে এটা পেণ্ডেণ্ট কিনিব গৈছিলোঁ, আৰু পাৰ্লৰ পেণ্ডেণ্ট এটা পিন্ধিবলৈ বহুত দিনৰ পৰা মন গৈ আছে। আৰু বিচাৰি বিচাৰি পালোগৈ যেনিবা, সৰু অকণমান কিন্তু মৰম লগা। আৰু এতিয়া আপোনালোকক দেখাম মই কেনেকুৱা কিনিলোঁ। চ' ব'লকচোন চাওঁ। চেইনডালত মই লগাই পেলাই দেখুৱাম। চেইনডাল যে মোৰ নতুন নহয় বাৰু, চেইনডাল গ'ল্ডৰ যদিও মানে পুৰণা হৈছে। আৰু 2 বছৰমান হ'ল এডাল চেইন কিনা মোৰ এতিয়া। আৰু এই চেইনডালত লগাবৰ কাৰণে মই এনেকুৱা পাৰ্লৰ লকেট এটা বহুত দিনৰ পৰা বিচাৰি ফুৰিছিলোঁ, পোৱা নাছিলোঁ। তনিষ্কতে কেইবাবাৰো খবৰ কৰিলোঁ, সিহঁতি নাই বুলি কয়, আহিব বুলি কয়। আৰু এবাৰ লাকিলি মানে পালোগৈ আৰু গৈ বিচাৰি বিচাৰি। আৰু এতিয়া চেইনডালত মই লগাই দেখুৱাম, চাবচোন কেনেকুৱা লাগে, বহুত কিউট লাগে। এইডাল চেইনডালত লগাই দিওঁতে যে বহুত মৰম লাগিছে দেখি। আৰু এইটো ভাল লাগিছে ন। আচলতে কি হৈছে, কেতিয়াবা এনেকুৱা হয় ন, কিবা এটা বস্তু বহুত দিনৰ পৰা বিচাৰি থাকিলে আৰু বস্তুটো পালে মানে বিচাৰি বহুত ভাল লাগে। আৰু মোৰো সেনেকুৱাই হৈছে। আৰু মই এইটো বহুত দিনৰ পৰা বিচাৰি ফুৰিছিলোঁ, আৰু এতিয়া পাই পেলাই মানে বহুত ভাল লাগিছে। আৰু এতিয়া সময় 1:30 বাজিলে, আৰু আজি ভাত বনোৱা বহুত দেৰি হৈ গ'লগৈ এইবোৰ কৰি থাকোঁতে। আৰু এতিয়া মোৰ অকণমান চৰ্দি লাগি আছে, সেইকাৰণে ভাবিছোঁ আজি পোৱালি মুৰ্গী এটা আনিছোঁ, একদমেই সৰু, আধা কেজি ওজনৰ। আৰু ভাবিছোঁ সেইটো অলপ চুপ টাইপৰ বনাম, আৰু সেইখিনি খালে কিজানি ভাল লাগিব। আৰু চিকেনটো বনাবৰ কাৰণে মই এইখিনি সৰু পোৱালি চিকেন এটা আনিছোঁ। মই এইটো একেবাৰে সৰু, এইটো আধা কেজি ওজনো হোৱা নাইকিয়া, অকণমান কমেই হৈছে তাতকৈ। আৰু তাৰ কাৰণে মই এতিয়া কুকাৰ এটা লৈছোঁ। আৰু কুকাৰটোত মই এতিয়া প্ৰথমতে মিঠাতেল দিছোঁ ইয়াত। এইটো যে বেলেগ তেলত বনালে ভাল নালাগে, অকল মিঠাতেলতেই বনাব লাগে, সেইকাৰণে মই মিঠাতেল দিছোঁ। আৰু তেলখিনি অকণমান গৰম হ'ব দিছোঁ। আৰু এতিয়া তেলখিনি গৰম হৈছে, মই ইয়াত কেইটামান জিৰা দিছোঁ প্ৰথমতে। তাৰপাছত এতিয়া মই পিঁয়াজ দিছোঁ। পিঁয়াজ মই 2টা দিছোঁ, ডাঙৰ। আৰু কেইটামান সৰু জলকীয়া কাটি লৈছোঁ, সেইকেইটা দিছোঁ। আৰু এইখিনি আদা নহৰু মই পূৰা ফাইন পেষ্ট বনোৱা নাই, অকণমান মাত্ৰ থেতেলিয়াই লৈছোঁ, এইখিনি দিছোঁ। 2টা তেজপাত দিছোঁ, এটা সৰু এটা ডাঙৰ। এইকেইটা লং দিছোঁ, কালচেনি দিছোঁ, আৰু এইকেইটা ইলাচি দিছোঁ। এতিয়া এইখিনি লৰাই দিম। চিকেনখিনি দি দিলোঁ ইয়াতে। এতিয়া হালধি দিছোঁ, আৰু জোখত নিমখ দিছোঁ।
আৰু ব্লেক পেপাৰটো মই অকণমান বেছিকৈ দিছোঁ, যিহেতু এইটো অকণমান চৰ্দি লাগি থকাৰ কাৰণে বনাইছোঁ আৰু এইটো চুপ টাইপৰ বনাইছোঁ, সেইকাৰণে মই অকণমান জালুকৰ গুড়িটো বেছিকৈ দিছোঁ। আৰু এতিয়া অকণমান কালাৰটো হ'বৰ কাৰণে মই ৰেড চিলি দিছোঁ, কাশ্মীৰী মিৰ্চি, আৰু অকণমান মাত্ৰ চিকেন মছলা দিছোঁ। আৰু মই ইয়াত একো মছলা নিদিওঁ বেলেগ, ইমানেই দিছোঁ আৰু মছলা। সেইখিনি গোটেইখিনি মিলাই পেলাই মই এতিয়া পানী দিম, আৰু পানীটো মই 1 গিলাচ পানী দিছোঁ। আৰু এতিয়া ঢাকনাখন মাৰি দিছোঁ মই, আৰু এইটো 3-4টামান চিটি অহাৰ পিছতে হৈ যাব। আৰু এইখিনি হৈ গ'ল। এতিয়া এইখিনি মই অলপ পনীয়াকৈ বনাইছোঁ, যিহেতু এইখিনি চুপ টাইপত খাম, সেইটো কাৰণে পনীয়াকৈ বনাইছোঁ। আৰু দেখিলে নে কিমান সহজে এনেকৈ পটককৈ হৈ গ'ল। আৰু এনেকৈ বনাওঁতে আপোনালোকে কেতিয়াবা ইয়াত গাজৰ, পালেং, এনেকৈ যিকোনো ভেজিটেবল, আপোনালোকৰ যিখিনি ভেজিটেবল খাই ভাল লাগে সেনেকুৱা ভেজিটেবলো দি দিব পাৰে। আমাৰ কুঁহিহঁতে ইমান গাজৰ চাজৰ দিলে ভাল নাপায়, সেইকাৰণে মই একো দিয়া নাই, এনেকৈ চিম্পুলকৈ বনাইছোঁ। আৰু কেতিয়াবা যে কাহ চাহ হৈ থাকিলে বা চৰ্দি তৰ্দি লাগি থাকিলে এনেকৈ বনাই খালে যে ভাল লাগি যায়গৈ। চ' ভিডিঅ'টো মই ইমানতে সামৰোঁ। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কুহিজ ব্লগৰ আন এটা ভিডিঅ'লৈ পুনৰ আহিম। আজিলৈ আহোঁ, বাই বাই।